হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু আজি কেইবাদিনৰ মূৰত এটা নতুন খানা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সাধাৰণতে মই মাংসৰ বিভিন্ন ৰেচিপিসমূহ বনাই থাকোঁ, কিন্তু আজি মাংস বনাবলৈ অহা নাই। আজি এটা নতুন বেলেগ ধৰণৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আচ্ছা, এই বস্তুটো আপোনালোকে এই পাতটো কোনে চিনি পায় বাৰু? এই পাতটো কি পাত জানেনে? যিসকলে এই পাতটো খাইছে নিশ্চয় জানে। এইটো হৈছে ছজিনা গছৰ পাত। গতিকে ছজিনা যিহেতু একদম এটা খুব স্বাস্থ্যকৰ খাদ্য, আৰু মই বহুত দিনৰ পৰা ছ'চিয়েল মিডিয়া ফেচবুকত ছজিনাৰ বিভিন্ন ধৰণৰ ৰেচিপিসমূহ দেখি আছিলোঁ। আৰু ছজিনাটো আমি খাওঁৱেই, কিন্তু ছজিনা পাতটো যে ইমান ধুনীয়াকৈ বনাব পাৰি মই গমেই পোৱা নাছিলোঁ। সেইদিনা এটা ভিডিঅ' দেখি গ'লোঁ, ছজিনা পাত আৰু মাছ বনাইছে। গতিকে মই ভাবিলোঁ ছজিনা পাত আৰু মাছ বনাই খাই চাম। চ' এফালে গৈছিলোঁ, পটককৈ এজোপা ছজিনা গছ দেখি গ'লোঁ, তো অলপ পাত মই লৈ আহিলোঁ। আৰু এতিয়া বনাবলৈ গৈ আছোঁ ছজিনা গছৰ পাত আৰু মাছৰ এটা ধুনীয়া ৰেচিপি। গোটেই ৰেচিপিটো আপোনালোকক আগবঢ়াই দিম। মাছখিনি কেনেকৈ ছজিনাৰ লগত বনালোঁ গোটেইখিনি আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া ছজিনা গছৰ কোমল পাতখিনি ছিঙি লৈ মই ধুনীয়াকৈ ধুই লৈছোঁ, আৰু লৈছোঁ এটা বিলাহী আৰু এটা আলু লৈছোঁ, আৰু এইফালে আছে 4 পিচ ধুনীয়া মাছ, আৰু অলপ লৈছোঁ আদা, জলকীয়া, পিঁয়াজ আৰু নহৰু। অকণমান নহৰু বেছি হ'লে ভাল লাগে, যিহেতু নহৰু এটা ফ্লেভাৰ আনে, তো গতিকে সেই নহৰু অকণমান বেছিকৈ লৈছোঁ। বলক তেতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু ছজিনাৰ কোমল পাতখিনি এটা বিলাহী দি মই এনেদৰে মিক্সিত পিচি ল'লোঁ। আৰু এইফালে ইয়াত আলু কেইপিচ বইল কৰি লৈছোঁ, যিহেতু আলু দিলে জোলখিনি অলপ ডাঠ হয়, সেইকাৰণে আলুখিনি বইল কৰি তাত ভাঙি দিব লাগিব। আৰু এইফালে ইয়াত মাছ কেইপিচ খুব ধুনীয়াকৈ নপকাকৈ মই ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ভাগিলে বেয়া হয়, গতিকে নপকাকৈ একদম সাৱধানে ফ্ৰাই কৰিছোঁ। এইফালে সৰু মিক্সিত বাতিটোত অলপ পিঁয়াজ, আদা, জলকীয়া আৰু নহৰু আৰু অকণমান জালুক দি ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ। যিহেতু জালুক দিলে বনশাকত খাবলৈ খুব ধুনীয়া হয়, গতিকে জালুক 5ৰ পৰা 10টামান জালুক দিছোঁ। আৰু এইফালে এতিয়া যিহেতু কেৰাহীত তেল গৰম হৈছে, গতিকে প্ৰথমতে দিব লাগিব কেইটামান পাঁচফোৰণ। পাঁচফোৰণখিনি দিয়াৰ পিছত এতিয়া ইয়াত দিব লাগিব পেষ্ট কৰি থোৱা আদা, নহৰু, জলকীয়া আৰু জালুকখিনি। এতিয়া ইয়াত দিব লাগিব জোখ অনুসৰি হালধি। এতিয়া পেষ্টখিনি প্ৰায় 5 মিনিটমান সময় নিসিজালৈকে ভাজি ল'ম। ইয়াত মই এড কৰিম ঘৰতে ৰেডি কৰি থোৱা এটা গৰম মছলাৰ পেষ্ট। আৰু পেষ্টখিনি যিহেতু এতিয়া ক্ৰমান্বয়ে সিজিবলৈ আৰম্ভ কৰিছে, গতিকে ইয়াত আমি পিচি থোৱা মৰিংগাৰ পাতখিনি দি দিব লাগিব। আৰু মই ধুনীয়াকৈ পাতখিনি দি দিছোঁ। যিহেতু পাতখিনি একেবাৰে কেঁচা হৈ আছে, গতিকে এতিয়া সিজিব লাগিব, আৰু ধুনীয়াকৈ উতলাৰ পিছতহে ইয়াৰ এটা টেষ্ট আহিব। যিহেতু ইয়াত আৰু পানী দিব লাগিব, গতিকে এতিয়া ইয়াত জোখ অনুযায়ী নিমখ দি দিছোঁ। আৰু এইফালে এতিয়া বইল কৰি থোৱা আলুকণো ইয়াত দি দিছোঁ, আৰু লগত দিছোঁ গৰম কৰি থোৱা অকণমান পানী। যিহেতু জোলখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু সিজিবলৈ আৰম্ভ কৰিছে, গতিকে এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা মাছখিনি মই দি দিম। ঢাকনি মাৰি দিম, আৰু এনেদৰে প্ৰায় 10 মিনিটমান উতলাৰ পিছত জোলখিনি খাব পৰা হ'ব। আৰু এয়া জোলখিনি খুব ধুনীয়াকৈ উতলি আছে আৰু প্ৰায় হ'ব হৈছে, আৰু 2-3 মিনিটৰ পিছত মই নমাই দিম। চ' বন্ধুসকল, এতিয়া মোৰ ৰেচিপিটো হৈ গৈছে, আৰু ৰেচিপিটো এয়া হৈছে ফাইনেল লুক। গতিকে এতিয়া খাই চাম, যিহেতু প্ৰথমবাৰ খাম, গতিকে টেষ্টটো কেনেকুৱা লাগে আপোনালোকক মই একজেক্টলি এক্সপিৰিয়েঞ্চটো ক'ম। যিহেতু ৰেচিপিটো হৈ গ'ল, গতিকে এয়া অকণমান জোল লৈছোঁ, খাই চাওঁ জোলটো কেনেকুৱা হৈছে আৰু কেনেকুৱা লাগে মই আপোনালোকক জনাই আছোঁ। আৰু জোলটো বঢ়িয়া হৈছে। প্ৰথমতে অকণমান একচুৱেলি পিছোতে অলপ দৰৱ যেন আমি সৰুতে বন দৰৱ খাইছিলোঁ, তেনেকুৱা এটা গোন্ধ পায়, কিন্তু এতিয়া একেবাৰে গোন্ধ নাই, বহুত ধুনীয়া টেষ্ট, আৰু বনাই খাইছে, বহুতো হেল্ডি বস্তু হয়। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আৰু এতিয়া মোৰ ভাত হৈ গৈছে, ভাত খাম। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।